নমস্কাৰ বন্ধুসকল, আকৌ এটা অন্য ভিডিঅ' সৈতে মই মিষ্টাৰ ৰাজকোৱা। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, আহকচোন। এই ভিডিঅ'টো কেৱল ধেমালিৰ কাৰণে বনোৱা হৈছে, কোনো যাতে গাত পাতি নলয় আৰু কিবা যদি ভুল হয় মাফ কৰিবা। একচুৱেলি আছামৰ ডেকা তই এটা মাইকী পোৱালি হা, এটা নহয় তই এজনী মাইকী ছোৱালী হয়। তোৰটোতো ল'ৰাৰ ওপৰত ৰোষ্ট কৰিবলৈ দমটোতো নাই। গৰু পিটন যে খাবি যে তই, তোৰটোতো ঘৰত গৈ ল'ৰাকেইটাই যে দম দি থৈ আহিছে, মনত আছে নাই? তোৰ ঘৰৰ ভিতৰত গৈ ল'ৰাকেইটাই দম দি থৈ আহিছে। আছামৰ ডেকা ভাবিছিলোঁ বেয়াকৈ নকওঁ, ফাৰ্ষ্টটোতো তই ষ্টাৰ্টিং কৰিছ। ভিডিঅ'টোতো মই বনাইছোঁ, মুখত মেকআপ নকৰি পুকুৰত মেকআপ লগাম নেকি মই ক'লোঁ, ঠিক আছে। আৰু ক'লোঁ ল'ৰাবিলাকে মানুহৰ আগত য'তে ত'তে বাটত মুতে, মই দেখা পাওঁ। মই যেতিয়া মোৰ মা পাপাৰ লগতো যাওঁ, কোনোবা মানুহে বাহিৰত বাটত মুতি থাকে, ল'ৰা মানুহবিলাকে বিশেষকৈ, তো সেইকাৰণে ধেমালি কৰিলোঁ। ল'ৰাবিলাকেও ধেমালি কৰিলে, ছোৱালীবিলাক হেনো টপা চুলি, টপা বুঢ়া আংগুললৈ বিয়া হয়। তথাপিতো তোৰটোতো নাম লোৱা নাছিলোঁ। তই মানে কেনেকুৱা বেহুদা ল'ৰা বে, তই ছোৱালীৰ ওপৰত যে কাজিয়া লাগিব। তাৰ বেলেগ টপিকে নাই, তোমাৰ একচুৱেলি টপিকে নাই। একচুৱেলি নাই। বাইদেউ, আপুনি যে ক'লে অসমৰ ডেকা মাইকী, আপুনি ক'ত দেখিলে অসমৰ ডেকাক মাইকী? তেওঁ এজন অসমৰ ভাল ৰোষ্টাৰ। তেওঁ আপোনাক ৰোষ্ট কৰিছিলে হয়, কিন্তু আপুনি ঘৰত কি মাতে মাতক, তাত আপত্তি নাই। কিন্তু বাহিৰত আপুনি টিকা পকৰ এইবিলাক শব্দ যদি আপুনি কৈ ভিডিঅ' বনাই যদি আপলোড কৰে, আপোনাক ৰোষ্ট নকৰি কাক কৰিব? আৰু আপুনি এই ভিডিঅ'টোত ক'লে কি যে ল'ৰাবিলাকে বাটত মুতে হয়। মই মা পাপাৰ লগত যাওঁতে আপোনাৰ লাজ নালাগে? কোনে মুতে, কি কৰে চাই, এইবিলাক চাবলৈ আপোনাৰ লাজ নালাগে? অকণো আপোনাৰ লাজ চৰম বোলা বস্তু নাই? তেতিয়াহ'লে আপোনাক ৰোষ্ট কৰি আমি ৰোষ্টাৰসকলে কি বেয়া কাম কৰিলোঁ আপুনি মোক সেইটো কওক। একো বেয়া কাম কৰা নাই, কাৰণ আপুনি যেতিয়া ল'ৰাবিলাকে মোটা আপুনি চাব পাৰে, তেতিয়াহ'লে আপুনি, মই নকওঁ, একো আমি বেয়া কাম কৰা নাই। কাৰণ আপোনাৰ কিছুমান ভুল শব্দ, ঠিক আছে, আপুনি বেয়া নহয় মানিছোঁ, কিন্তু আপোনাৰ এই ৱৰ্ডবিলাক হৈছে এটা এটা ভুল, যিবোৰ ভুল আপুনি শুধৰাই ল'ব। কিছুমান শব্দ নক'ব আপুনি, ঠিক আছে? অসমৰ ডেকা মাইকী নহয়। আৰু এটা কথা ক'লে যে অসমৰ ডেকাক কেইজনমান ল'ৰাই গৈ দম দিয়ে, ল'ৰা আপতো ভিডিঅ' তেওঁ বনাইছে, ঠিক আছে? অসমৰ ডেকা মাইকী নহয়, এজন প্ৰকৃত মতা মানুহ, ঠিক আছে? যিজনে আমাৰ অসমৰ কিছুমান ভুল, অসমৰ ডেকা আৰু মিষ্টাৰ ৰাজাই যেতিয়াৰ পৰা ৰোষ্ট কৰিছে, তেতিয়াৰ পৰা বহুত বেয়া বেয়া গান কম হৈ আহিছে, কমি গৈছে। গতিকে এওঁলোকক আপুনি বেয়াকৈ নক'ব। অসমৰ ডেকা মিষ্টাৰ ৰাজা, আপোনালোক দুয়োৰ লগত আছে কেইজনমান প্ৰজা, গোটেইকেইজন হৈছে মক্কেলামেৰে ভৰা। ৰোষ্টাৰ কেইজনক ক'লোঁ হা, তো গতিকে আপোনালোক চাৰিজনে কেতিয়াবা আমাৰ লগত মিট আপ কৰিবচোন। যিকেইজনীক আপোনালোকে ৰোষ্ট কৰিছে গোটেইকেইজনক লগত মাতি মিট আপ কৰক। আপুনি মুখ আগত কুৱেশ্যন কৰক, যি কুৱেশ্যন কৰিব বাছ, চব আনচাৰ দিম, বুজি পালে? ঘৰৰ চুকত বহি ফৰেনাৰকেইটা হাঁহি লগাই এডিট কৰি কৰি ভিডিঅ' দি লাভ নাই, ঠিক আছে? তো আছামৰ ডেকা আপুনিতো মানুহৰ পাৰ্চনেল ডিটেইলো লৈ ফুৰে, আপুনিতো আপুনি সকলোতকৈ কম নহয়। কিন্তু মই ভাবিছিলোঁ গাঁৱত কিছুমান এই বয়সস্থ মানে অলপ কিছুমান মানুহ থাকে, শকুনি টাইপ কৰি থাকে, তো আপুনি দেখোন ঘৰে ঘৰে যোৱা, চাহ জুতি লৈ পেলাই এই শকুনি স্বভাৱ কৰি বাইদেউ, আপোনাক মই এটা কথা কৈছোঁ, বেয়া নাপাব। ইয়াৰ কাৰণে আপুনি হয়তো বেয়া নাপাব, কাৰণ কিয় কৈছোঁ আপুনি জানেনে? যে আপুনি যে কৈছে অসমৰ জীয়ৰী বা অসমৰ ডেকা আৰু মিষ্টাৰ ৰাজা গোটেইখিনি মক্কেল আৰু কেইজনমান আছে প্ৰজা মক্কেলামীৰে ভৰা, তেতিয়াহ'লে আপোনাক কৈছোঁ, আপোনালোকে টিকটকসকলেনো কিডাল ঘেণ্টাডাল কৰিছে? একো ঘেণ্টাডাল কৰা নাই। কাৰণ কিয় কৰা নাই জানেনে? আপোনালোকে টিকটকসকলে কিছুমান এনেই বেয়া বেয়া শব্দ কৰি পেলাই টিকটকত হেৰি কৰি অসমখন ৰিপ্ৰেজেণ্ট কৰিবলৈ যায়। গতিকে এনেকুৱা মক্কেলামী আপোনালোকে নকৰিব। মেইন কথা মিষ্টাৰ ৰাজাৰ কথা আহিলে যেতিয়া মই এটা কথা কওঁ শুনক, মিষ্টাৰ ৰাজা হৈছে মোৰ গুৰু। গতিকে আপুনি মোৰ গুৰুৰ বিষয়ে কেতিয়াও বেয়াকৈ নক'ব, কাৰণ মোৰ গুৰুক আপুনি মক্কেল বুলি নক'ব, কেতিয়াও আমি সহ্য নকৰোঁ। আৰু অসমৰ ডেকা আৰু মিষ্টাৰ ৰাজাটো মোৰ গুৰু হয়। গতিকে আপোনাক এটা কথা কৈছোঁ, মিষ্টাৰ ৰাজা কোনো বেয়া নহয়, কাৰণ আপোনাৰ কিছুমান বেয়া শব্দ যেতিয়া দেখুৱাই দিলে, তেতিয়া আপুনি হয়তো বেয়া পায়। কাৰণ অসমীয়া দেখাৰ কথা আছে যে
যাক ভালকৈ কোৱা যায় বেয়াটোক ভালকৈ কোৱা যায় তেওঁ বেয়া পায়, তেওঁ আকৌ উভতি ধৰে। গতিকে আপুনি তেনেকুৱা মাইণ্ডৰ মানুহ হয়। গতিকে আৰু কথা নক'ব মিষ্টাৰ ৰাজা আৰু অসমৰ ডেকা বিষয়ে। আই এম এক্সট্ৰিমলি চৰি, মই যে পকৰ বুলি ক'লোঁ। একচুৱেলি মই ঘৰতো ইউজ কৰোঁ, ঠিক আছে। ঘৰতো কয় টিকাত এনেকুৱা গৰু পিটন পৰিব এনেকৈ কয়। তো পকৰ আৰু টিকা মেবি একেটাই কথা, তাতকৈ বেয়ালৈ নাযাওঁ। তো তোমালোকে যে কৈ থাকা পকৰত মেকআপ লগোৱা বাইদেউ, পকৰত মেকআপ কৰা, পকৰত মেকআপ কৰা, 4,000 টকীয়া ফাউণ্ডেশ্যন, 4,000 টকীয়া কম্পেক্ট পাউডাৰ, 2,000 টকীয়া লিপষ্টিক, 2,000 টকীয়া হাইলাইটাৰ, 1,000 টকীয়া ব্লাছাৰ, 8,000 টকীয়া আই শ্বেডো মাহত যদি 3 বাৰ দিব পাৰা নিশ্চয় পকৰত মেকআপ কৰিম। ইমানটো যদি অকাত আছে যিবিলাকে কৈ আছে হা, চবকে নাই কোৱা, 2-এজন মানুহক যিবিলাক মক্কেলামি বেছি কৰিছে। এটা কথা শুনা, তুমি ইউটিউব চেনেল খুলিছা ন, তুমি ভুৱন বামক ফ'ল' কৰা, তুমি মষ্টলি চেন ফ'ল' কৰা, তুমি কিবা কিবি ফ'ল' কৰা, আমাক কিয় ৰ'ষ্ট কৰি আছা বে? তুমি তাৰ অকাত নাই না ইমান, সি যে হেভিলৈ যাব। তেতিয়াহ'লে বাইদেউ আপুনি মোক এটা কথা কওকচোন, আপুনি ঘৰতো কয় টিকা পকৰ এইবিলাক কয়, ঠিক আছে। আপুনি যদি এটা ভিডিঅ'ত যদি আপুনি এজনী ছোৱালীক ক'ব যায় যে পকৰত মেকআপ লগাওঁ নেকি, তেতিয়াহ'লে আপুনি এটা কথা মনত ৰাখিব, ঠিক আছে। আপুনি ঘৰত কোৱা কিছুমান শব্দ বাহিৰত ইউজটো কৰিব। কাৰণ কি, আপুনি ঘৰত কিছুমান বেয়া মাত হয়তো মাতিব পাৰে, সেইবিলাক আপুনি বাহিৰত ইউজ কৰিবলৈ নাযাব। তেতিয়া মানুহে আপোনাক অসভ্য বুলি ক'ব। আপোনাক এটা কথা কওঁ, বেয়া নাপাব হা, চৰি খুজিছে ভাল পাইছোঁ। কাৰণ ক্ষমা খোজাটো বেয়া কথা নহয়, কিবা এটা ভুল কৰিলে তাক ক্ষমা খুজিব লাগে। যদি ক্ষমা খুজিও যদি আপুনি নিজৰ ভুলটো বুজি নাপায়, তেতিয়াহ'লেহে মানুহজনক বেয়া বুলি আকৌ এনেকুৱা ভুল নকৰিব। ক্ষমা খোজক, উভতি নধৰিব। কোনোবা এটা ৰোষ্ট কিয় কৰে, ধেমালিৰ কাৰণে বনোৱা হয় আৰু ৰোষ্ট ভুলটো দেখুৱাই দিয়ে। গতিকে আপোনাক মই অনুৰোধ কৰিছোঁ যাতে চৰি খোজক, কিন্তু উভতি নধৰিব। কাৰণ কোনোবা এটাই যদি বেয়াটো দেখুৱাই দিয়ে, তেতিয়াহ'লে তাক কেতিয়াও উভতি ধৰিব কেতিয়াও নালাগে। সেইটো ভাল মানুহৰ পৰিচয় নহয়। গতিকে বন্ধুসকল, আজি যদি ভিডিঅ'টো চাই মোৰ অকণমান হ'লেও জীৱনৰ আনন্দ পাইছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু কাষত থকা বেল আইকনটো দবাই দিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে অহাৰ আশাৰে মই মিষ্টাৰ ৰাজখোৱা আজিলৈ বাই।